দেৱসেনা ইমান ঠাণ্ডাখনত তুমি হাত মোজা কেলে পিন্ধা নাই? তহঁতৰ মানুহকেইটাক এযোৰ খুজিলোঁ কিন্তু এযোৰহে পিন্ধাই দিলে মোক হাতকাৰি। এইডালে কি ঠাণ্ডা গুচিব হে? এইডালে ঠাণ্ডা গুচিব। হ'ব দে, যি দিছে তাকে পিন্ধ। সেইটো যে পাইছ। এইটোলৈ চা কেপি মিলাই আছে। আচলতে কি হৈছিলে কোৱা চেতুপতি? মহাৰাজ, আপুনিতো জানেই মই পইচা বেছি নাথাকে বুলি মোৰ ওচৰত। আৰু সেইদিনা মোৰ পকেটত মাত্ৰ 10 টকা এটা আছিল কেপি খাবলৈ। চাওক না, এই মোক ভয় খুৱাই আছে। কি হ'ল? বুলি তই পোকে খোৱা গৰুতে কেলে ঘূৰি ফুৰিছ এনেই? ৰাতিপুৱা মূলা খাইছিলোঁ, গেছ আছে, সেইকাৰণে অলপ খোজকাঢ়ি দিছোঁ। গেছ হ'লে হাজমলা খাবি। খুচুৰা পইচা আছে যদি দিয়ক, মই এতিয়াই গৈ হাজমলা লৈ আনিম। এক্টিং নচলিব বাহুবলী মোৰ আগত। তোৰ ঘৈণীয়ে সাধাৰণ কেপি এটাৰ কাৰণে মানুহ কাটিছে, তাই বিচাৰাজি কৰিব লাগিব। এই দেৱসেনা, কি হৈছিলে সেইদিনা? ই কুকুৰৰ পিতেকে মোৰ পৰা সদায় কেপি খায়, কিন্তু যদি মই কালি তাক অকণমান খুজিলোঁ সি নিদো বুলি ক'লে। মহাৰাজ মিছাকে কৈছে। সেইকাৰণে হাতখন কাটি পেলালোঁ। ভুল কৰিলা তুমি দেৱসেনা। তই বুলিহে ভাল সহ্য কৰি থাকিলি, মই এনেকুৱা হোৱাহেঁতেন কেলা। ই আগতে মোৰ পৰাও কেপি খায়, মোক কিন্তু ঘূৰাই নিদিয়ে। চুকত গৈ মনে মনে মিলাই খায়গে ই বজ্জাতে। কিন্তু আজি মই ইয়াৰ বদলা লৈ ল'লোঁ। কেপি চিকৰ ৰজনীগন্ধা চবে ভাগ কৰি খাবা, আৰু নিজৰ লগতে লগৰকেইটাকো বেমাৰত পেলাবা, নহ'লে বেয়া বস্তু ভাগ কৰি খাওক, নিজেও মৰক আনকো মাৰক। তোমালোকে যদি ভিডিঅ'টো যদি ভাল পালা তেতিয়াহ'লে লাইক কৰিবা, কমেণ্ট কৰিবা, শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা। বাই।